কিয় তুমি মোৰ ওচৰৰ পৰা আঁতৰি যাব ওলাইছা? মই তোমাৰ প্ৰতিচ্ছবিখন নেদেখাকৈ কেনেকৈ থাকিব পাৰিম? থাকিবতো লাগিবই, কাৰণ মই মোৰ কেৰিয়াৰৰ কথা চিন্তা কৰা নাই, আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ। যাতে আহিব লগা দিনকেইটা দুখৰে নহয় সুখৰে ভৰপূৰ হৈ পৰে। প্লিজ নালাগে যাব, নিবিচাৰোঁ মই তোমাৰ পৰা দামী উপহাৰ। নালাগে মোক একো, যিমান আছে সিমানেই যথেষ্ট। মোক আৰু তোমাৰ পৰা একো নালাগে। বুজি কিয় নোপোৱা তুমি? মই এইবোৰ আমাৰ আহিব লগা সন্তানৰ সুখৰ বাবে কৰিব ওলাইছোঁ, যাতে পিছত গৈ দুখত থাকিব নালাগে। অ'কে, যোৱা, কিন্তু মোৰ এটা চৰ্ত তুমি মানিব লাগিব। আচ্ছা, কোৱা। মোক প্ৰতিটো দিন ভিডিঅ' কল কৰিব লাগিব, যাতে তুমি মোৰ কাষত থকা যেন অনুভৱ হয়। আৰু তাত বেলেগ ছোৱালী পালে মোক পাহৰি নাযাবা। আৰে, এইটো কিবা চৰ্ত হ'ল নেকি? তুমি নকলেও মই কল কৰিম। অ'কে, বাই। ঠিক আছে, ভালকৈ যাবা আৰু গৈ পাই কল কৰিবা কিন্তু।